তিনিটা বস্তুৱে জীৱনত কাৰো অপেক্ষা নকৰে: জন্ম, মৃত্যু আৰু সময়। তিনিটা বস্তু জীৱনত এবাৰহে পোৱা যায়: পিতৃ, মাতৃ আৰু যৌৱন। তিনিটা বস্তু সদায় নিজৰ অধীনত ৰাখিব লাগে: কাম, ক্ৰোধ আৰু মোহ। তিনিজনক সদায় সন্মান কৰিব লাগে: পিতৃ, মাতৃ আৰু গুৰু। তিনিটা বস্তু সদায় স্মৰণ কৰি চলিব লাগে: ভগৱান, মৃত্যু আৰু প্ৰেম। তিনিটা বস্তুৰ পৰা নিজকে বচাই চলিব লাগে: কুসংগ, আত্মস্বাৰ্থ আৰু পৰনিন্দা। তিনিজনৰ প্ৰতি দয়াশীল হ'ব লাগে: নাবালক, ভোকাতু আৰু পাগল। তিনিটা বস্তু ওলাই গ'লে ঘূৰি নাহে: শৰ, মুখৰ কথা আৰু প্ৰাণবায়ু। তিনিটা কথা কেতিয়াও পাহৰিব নালাগে: কৰ্তব্য, ঋণ আৰু আত্মসন্মান। তিনিটা বস্তুৱে জীৱন নষ্ট কৰে: কুচৰিত্ৰ, আলক্ষ্য আৰু অহংকাৰ। তিনিটা বস্তুৱে আয়ু কমায়: অসৎ চিন্তা, পৰৰ অনিষ্ট, পৰচৰ্চা। তিনিটা বস্তুৱে জীৱন মহৎ কৰি তোলে: সৎ চিন্তা, পৰিশ্ৰম আৰু অধ্যয়ন।